এটা দীঘল যাত্ৰাত গৈ আছোঁ ক'ত গৈ আছোঁ কি কথা গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু এতিয়া বাজিছে টাইম 8টা তাৰপিছত এতিয়া মই পূৰা ওলাই মেলি ৰেডি হৈছোঁ মানে এইপিনে আজি যাম গৈ আছোঁ নামৰূপ কিয় গৈ আছোঁ কেলৈ গৈ আছোঁ তো মানে তাত এনাই ঘৰ আছে এনাই ঘৰ গৈ আছোঁ আৰু তাত আজি ফাংচন আছে মানে প্ৰগ্ৰেম আছে তো প্ৰগ্ৰেমতো গৈ আছোঁ ফাইনেলি মানে বেগ চেগ ৰেডি কৰি ল'লোঁ আৰু মোৰ যি বস্তু দৰকাৰী চব লৈ ল'লোঁ টাইপত চাৰ্জাৰ আৰু এতিয়া যাব লাগে পেণ্ট জোতা পিন্ধি পূৰা ৰেডি তাত মানে আজি ফাংচন আছে আজি 27 তাৰিখ আৰু আজি মানে ফাংচন আছে তো আমি তাত গৈ পামগৈ 6টা বজাত নামৰূপ পামগৈ ট্ৰেইনত যাম পেচেঞ্জাৰ যাম তাৰ পৰা তো তাত গৈ পামগৈ 6টা বজাত আৰু ফাংচন চাই মানে টোপনি ক্ষতি হ'ব পূৰা আজি যিহেতু ফাংচন আছে তো ফাংচনো দেখামগৈ তোমালোকক আৰু এতিয়া মই ঘৰৰ পৰা গৈ থাকোঁ আৰু লগত এটা লৈ যাওঁ মানে অকলে যাবলৈ ইমান বেয়া লাগে দূৰলৈ তো সেইটো কাৰণে লগত এটা নিম লগৰে যাব মোৰ ঘৰৰ ওচৰত তো এতিয়া গৈ থাকোঁ আৰু নে কি কয় বলক নামৰূপ যাত্ৰাত আৰম্ভ কৰোঁ আৰু এনেকৈ গৈ আছোঁ টেম্পুত উঠি ষ্টেচনলৈকে মানে পেচেঞ্জাৰ পাবহি আৰু যাব লাগে পটাপট পালোহি মানে ষ্টেচন তাৰপিছত টিকেট কাটিলোঁ আৰু এতিয়া পূৰা বৰষুণ আহি আছে মানে সেইকাৰণে ট্ৰেইন আহিব হৈছে ট্ৰেইন পাবহি এতিয়া পূৰা এটাত কেইটা পাবহি এটাত পূৰা এটাত পাবহি আৰু এতিয়া ৰখি আছোঁ পাবহি আৰু আধা ঘণ্টা আছে তাৰপিছত বৰষুণ দিছে টিকেটকেইটা কাটিলোঁ আৰু যাম আৰু চব উঠি মেলি ধুনীয়া মই আছোঁ এতিয়া পিছপিনে কিন্তু এইটো চাব পাৰে গোটেই বৰষুণ ভাই আজ কেছে যায়গে তো পূৰা খাতৰা বৰষুণ দি আছে মানে অকলে যাবলৈ কিবা বেয়া লাগে সেইটো কাৰণে লগতে একেলগে তাৰপিছত প্ৰগ্ৰেম চামগৈ আজি ধুনীয়া আছে আৰু কি হয় ঠিকানা নাই বৰষুণ দিছে গোটেই ট্ৰেইন আহিব হৈছে আৰু গাইছ এনেকৈ ট্ৰেইনত উঠি এতিয়া গৈ আছোঁ মানে পেচেঞ্জাৰ আহি গ'ল আৰু উঠি মেলি এতিয়া গৈ আছোঁ আৰু যিহেতু ডাৱৰীয়া বতৰ আৰু আজি লং জাৰ্ণি কৰি মজা লাগিব তো বলক গৈ আছোঁ তাৰপিছত লগ পাম ডাইৰেক্ট নামৰূপৰ ফাংচনত পালোহি আপাহঁতৰ ঘৰ আৰু এতিয়া মই আপাহঁতৰ ঘৰত আছোঁ চাহ তাহ খাই অকণ ৰেষ্ট লৈছোঁ পালোহি বাৰু এতিয়া ৰাতি হ'লগৈ তাৰপিছত 5:30 পাই গ'লোহি ৰাতি হ'ল এতিয়া তাৰপিছত এতিয়া প্ৰগ্ৰেম চাবলৈ যাম প্ৰগ্ৰেম ভাত চাতকেইটা বনাই আছে আপাতে বনাই আছে তো ভাত চাতকেইটা খাই তাই প্ৰগ্ৰেম চাবলৈ যাম আৰু গায়ককেইটা আহি আছে আপোনালোকে শুনি নিজে বিচাৰি খাব 52টা গায়ক আহি আছে আৰু মা কচোন প্ৰথমবাৰ 52টা গায়ক অহা ঘৰত শুনিছোঁ মুকলি বিহু পাতিছে তাকেহে চাবলৈ যাম মজা লাগিব ভিডিঅ' লাভ কৰি ক'ব পাৰিলোঁ লেংটা দেখাই দিলোঁ হানি সিংহা য'ত প্ৰগ্ৰেম হৈছে তালৈ মানে পাই গ'লোঁ আহি পিনি ফাইনেলি আৰু ইয়াত প্ৰগ্ৰেম পূৰা হৈ আছে আৰু মানুহ মানে ইমানেই হৈছে মানে মোবাইলতে জুম হোৱা নাই তো তামাম মানুহ আছে ভিৰ হৈছে তো প্ৰগ্ৰেম চাওঁ এতিয়া মই দেখাই আছোঁ আৰু এইপিনে এইজনে পূৰা বোকা ড্ৰেছ মাৰিছে অকলে বিন্দাছ তো আৰু গাইছ এইপিনে চাওক এতিয়া ককাৰ ডেন্স মানে ককাও পূৰা ডেন্স মাৰিছে চাই থাকক ককাক
That's a way to